নিতুমণি শইকীয়া ছাৰ যোনটো কথা কৈছিলে এই কথাষাৰ আচলতে সত্যৰ ভিত্তিতে কথাটো কৈছিলে যদিও আকৌ কথাটো হজৰত অৰ্থাৎ আমাৰ প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ক্ষেত্ৰত নাখাতে এই কথাটো আমাৰ প্ৰফেট নবী গত কাৰো তুলনা নহয় পৃথিৱীৰ ভিতৰত তেওঁ এজন ব্যক্তি যে তেওঁ জীৱনতো কেতিয়াও ভুল কৰা নাছিলে আপোনালোকে হিন্দু মানুহৰ মনত প্ৰশ্ন জাগিব পাৰে তো আপোনালোকে গুগল সাৰ্চ কৰিব যি কৰিব লাগে প্ৰমাণ যদি লাগে প্ৰমাণ কৰি চাব তেওঁৰ লগত কাৰো তুলনা নহয় ইয়াক এতিয়া কথা হ'ল শইকীয়া ডাঙৰীয়া তেওঁ কথাটো আচলতে সত্যৰ মানুহক এইটোও বুজাইছিলে যে মানৱ জীৱনত ভুল হ'ব পাৰে সব মানুহৰ অলপ চলপ ভুল আছে তেওঁ কিন্তু কথাটো সত্যৰ ভিত্তিতে কৈছিলে ইয়াৰ কাৰণে মই এনেকুৱা নকওঁ যে তেওঁ ভাল মানুহ নহয় তেওঁ বহুত ভাল মানুহ হয় এতিয়া কথা হ'ল এই কথা ক্ষেত্ৰত যোনটো কথা কৈছিলে শইকীয়া ডাঙৰীয়া যদি কথাটো উঠাই লয় ইয়াৰ কাৰণে তেওঁ কিন্তু সন্মানৰ ক্ষতি নহ'ব তেওঁ এজন ভাল মানুহ তেওঁক সবেই মৰম কৰে সবেই সন্মান কৰে তেওঁ এজন নিৰ্ভীক দক্ষ লগতে বিজ্ঞ বুলি ভাবোঁ সব মানুহে ভাবে তেওঁ এজন সত্যবাদী সাংবাদিক হয় অসমৰ ভিতৰত কেৱল সত্যবাদী সাংবাদিক তেওঁৱে হয় নিতুমণি শইকীয়া ছাৰ এতিয়া হিন্দু মানুহৰ মনত প্ৰশ্ন জাগিব পাৰে তাত কেৱল প্ৰফেট অৰ্থাৎ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাম লোৱা নাই তাত শংকৰদেৱৰ নাম লোৱা হৈছিল তো হিন্দু মানুহৰ মনত কিয় এই বস্তুটো লগা নাই তো এতিয়া মই ক'ম সাগৰৰ লগত নদীৰ তুলনা কেতিয়াও নহ'ব ৰাত দিন ডিফাৰেঞ্চ হ'ব তো সাগৰৰ লগত নদীৰ তুলনা কেতিয়াও নকৰিব মই ইয়াৰ কাৰণে এইটো কোৱা নাই শংকৰদেৱক মই সন্মান কৰা নাই এইটো নহয় মই ধৰ্মগুৰু হয় তেওঁ ভাল মানুহ জ্ঞানী আছিলে তেওঁক মই সন্মান কৰোঁ মই সব ধৰ্মকে সন্মান কৰি ইজ্জত কৰোঁ কিন্তু কথা হ'ল কাৰোবাৰ মনত যদি এই প্ৰশ্নটো আহে যে তাত শংকৰদেৱৰ নাম লোৱা হৈছিল তো হিন্দু মানুহৰ মনত কিয় লগা নাই তাক মই এটা কথা ক'ম যে আপোনালোকৰ দিমাগত এই মাইণ্ডটোত ধৰ্মৰ যোনটো জ্ঞান অৰ্জন কৰিব লাগে এই জ্ঞানটো অৰ্জন কৰা নাই এই কাৰণে এইবোৰ প্ৰশ্ন ইয়াত আহে তো আপোনালোকক মই এটা কথা ক'ম ধৰ্মৰ গ্ৰন্থ এইবিলাক অধ্যয়ন কৰক জ্ঞান হ'ব